এতিয়াও জলমগ্ন দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ অধিকাংশ অঞ্চল। এইদৰে জলমগ্ন হৈছে দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ অধিকাংশ অঞ্চল। বৰ্তমানলৈকে জলমগ্ন হৈ আছে খোকচৰ, দক্ষিণ হালমাৰা, পাটাকাটা আদি অঞ্চলসমূহ এইদৰে কিন্তু জলমগ্ন হৈ থকা পৰিলক্ষিত হৈছে আৰু বানপীড়িতৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়ালৈকে কোনো ব্যৱস্থাই কিন্তু চৰকাৰে গ্ৰহণ কৰা নাই। যোৱাকালিৰ পৰা ৰিলিফ বিতৰণৰ ব্যৱস্থা কৰিব বুলি ইতিমধ্যে জিলা উপায়ুক্তই জানিব দিছে। আজি বৰ্তমান মানকাছাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলাম ডাঙৰীয়াই পৰিদৰ্শন কৰিছে বান পৰিস্থিতি। ক'ত কেনেধৰণৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানপানীয়ে তাৰ দৃশ্য পৰিদৰ্শন কৰিছে প্ৰাক্তন বিধায়ক জাভেদ ইছলাম ডাঙৰীয়াই। জাভেদ ইছলাম ডাঙৰীয়াই পৰিদৰ্শন কৰি কি পালে আৰু কি ক'লে কেমেৰাৰ সন্মুখত শুনক। কেনেধৰণৰ অৱস্থাত আছে বানপীড়িত বৰ্তমান বন্যাত্মৰ মাজত? তাৰমানে ইয়াৰ আগত মানে ইমান সোনকালে বানপানী আমাৰ ইয়াত খুব কম আহে, কিন্তু এইবাৰ জুলাই মাহৰ প্ৰথম সপ্তাহতে ইমান ব্যাপকভাৱে সোমাই পৰিছে আমাৰ সমষ্টিলৈ। বিশেষকৈ আমাৰ সমষ্টিৰ যিটো উত্তৰাঞ্চল, যিটো গোটাবাৰী, মলাখাৱা, চুকচৰ, বৰাইলগা ইত্যাদি জীৱিতেই ইতিমধ্যে বেছিকৈ সোমাইছে আৰু এটা পাৰ্টলি মালিয়ালগা আৰু কানাইমাৰা, ফুলেশ্বৰত পাৰ্টলি সোমাইছে আৰু আমাৰ যিটো দক্ষিণাঞ্চলৰ মানকাছাৰৰ ছাইড দি তাতো সোমাই আছে। গতিকে আমি এইবাৰ বাৰুকৈ উপলব্ধি কৰিছোঁ যে এইবাৰ ইমান সোনকালে যদি এনেকুৱা অৱস্থা হৈছে তেনেহ'লে আৰু প্ৰায় ডেৰ মাহমান আৰু সময় আছে, সেই সময়ত বা কি হয়। গতিকে যদিও এই অৱস্থাত মানুহ বিপদত পৰিছে হঠাৎ হোৱাৰ কাৰণে, আৰু মই ভাবোঁ যে পৰ্যাপ্ত পৰিমাণে ৰিলিফ ব্যৱস্থা কৰা হৈছে। কিছুমান জেগাত আৰম্ভ কৰা হৈছে। হয়তো মই আজি ইয়াত আহি পাইছোঁ কোপাটি বাজাৰ, গোটাবাৰী জিপিৰ অন্তৰ্গত মানকাছাৰ সমষ্টিৰ শেষ সীমান্ত, আৰু ইয়াত অহাকালিৰ পৰা চাউল দিয়া হ'ব। চাউল, দালি, নিমখ আৰু গৰুৰ খাদ্য ইতিমধ্যে দিয়াৰ ব্যৱস্থা হৈছে আৰু আশা কৰোঁ যে ইয়াত চাফিচিয়েণ্ট গৰুৰ কাৰণে ঢাকিবৰ কাৰণে ধাৰাসাৰে বৰষুণ হৈ আছে। গৰুৰ কাৰণে বিশেষকৈ আমি এটা ৰিকুৱেষ্ট কৰিছোঁ আৰু প্ৰশাসনে কৈছে যে খুব অনতিপলমে ত্ৰিপাল আৰু পলিথিনৰ ব্যৱস্থা কৰিব আৰু চাফিচিয়েণ্ট টিউবৱেল দিব পৰা নাই এইটো কাৰণে যে গুৱাহাটী বন্ধ হৈ আছে, ৱেষ্ট বেংগল আমি যাব পৰা নাই, ধুবুৰী গোৱালপাৰাতো এতিয়া টিউবৱেল পোৱা নাই। গতিকে এইটো এটা ক্ৰাইচিছ হৈছে, যদিও প্ৰশাসনে চিন্তা কৰি আছে। আৰু এটা কথা জানিম যে আচলতে যিহেতু খাগৰাৰ চৰ কৈছে, দেৱানৰ আলগা, এই অঞ্চলসমূহত কিন্তু দেখা গৈছে তীব্ৰ গতিত গৰাখহনীয়া চলি আছে আৰু ঘৰ বাৰী লোৱাৰ বাবে কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা নাৱৰ ব্যৱস্থা কৰা নাই। আপুনি এজন জনপ্ৰতিনিধি হিচাপে কি ক'ব? মই আজি বুজ ল'ব আহিছোঁ, মই যোৱাকালি শুনিছোঁ কথাটো, তো মই নিশ্চয় বৰ্তমান মই অহা সময়ত মই DC ডাঙৰীয়াৰ লগত দেখা কৰিব বিচাৰিছিলোঁ, যদিও তেখেত নাই, চালমাৰে গুচি গৈছে। যোৱাৰ সময়ত মই নিশ্চয় অৱগত কৰিম। যিখিনি ইয়াত বুজ ল'ম সেইখিনি কথালৈ DCৰ লগত মই শ্বেয়াৰ কৰিম, কথা পাতিম। ইয়াৰ পিছতো বানপীড়িতৰ বাবে কেনেধৰণৰ সাহায্যৰ ব্যৱস্থা বা হস্তান্তৰৰ ব্যৱস্থা কৰে সেয়া পৰৱৰ্তী